তোমালোকে আমাৰ ৰাজ্যত অশান্তিৰ কাৰণ কিবা বিচাৰি পাইছানে? ৰাজ্যত ঘটি থকা আলৌকিক শক্তিবোৰৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰিলো মহাৰাজ। আৰু তুমি ইংগবেতো এই ছাত্ৰটো মই আপোনাক একো সহায় কৰিব নোৱাৰিলো ভিত্তিৰে অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই জলৈকে গৈছো তেতিয়াই কেৱল নতুন নতুন অশান্তিৰ অভিজ্ঞতাহে লাভ কৰিছো। হঠাৎ জুই লাগিছে বৃষ্টি আৰু বিপদ সৃষ্টি কৰিছে। মহামাৰীতে হাজাৰ হাজাৰ প্ৰজাৰ মৃত্যু ঘটিছে। কি যে ঘটনা ঘটিব লাগিছে। নোৱাৰে নোৱাৰে কোনেও নোৱাৰে। সেনাপতিয়ে নোৱাৰে, জ্যেষ্ঠ পুত্ৰই নোৱাৰে, কনিষ্ঠ পুত্ৰই নোৱাৰে। তেন্তে পাৰিব কোনে? আপুনি এটা কাম নকৰে কিয় মহাৰাজ? আপুনি দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰি ৰাজ্যত ঘটি থকা অশান্তিবোৰৰ কাৰণ জানি লওক ভাল হ'ব মহাৰাজ। কেতিয়াও যদি দেৱবাদ বিজয় কৰিবলৈ নহয় এই সময়ত যাব ইন্দ্ৰগতু থাকিব